এফালে পুৰা জলকীয়া পুলি এইবোৰ একদম ছাঁ দি দিছে সেই কিভেদি পদুনা এডোখৰত গোটেইডোখৰ জলকীয়া দি এইফালে মাহীও ৰুই আছে পুলি এখিনি পিছফালে ৰুলো আৰু এইখিনি আছে এইফালে এইটো অকণমান লেলি গৈছে পুলিটো যিহেতু ডাঙৰ এইফালে এইকেইটা এনেকে ৰুই আছো আৰু এটা এটাকে এইফালে ৰ'দটো দিছে যে ছাঁ দি দিবলগীয়া হৈছে এইফালে এনেকে ছাঁ দি দিয়া হৈছে কি খবৰ সকলো আৰু মই পৰশমণি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া একদম দুপৰীয়া হৈছেহি আৰু আহি পৰহি দিনাখন ফুৰিবলৈ গৈছিলোঁ নহয় কৈছিলোঁৱে আৰু কালি ভিডিঅ' কৰাই নহ'ল আহি পালোঁহি ঘৰ গধূলি আৰু লগৰজনীও আহিলে তাইও আহি ঘূৰি গ'ল আমাক থৈ আৰু আমিতো আহি পালোঁহি আৰু ক'লৈ গৈছিলোঁ কি কথা কৈ আছোঁ বাৰু ভিডিঅ' কৰিবলৈ নহ'ল মাহীয়ে গৈছিলে পিঠা প্ৰশিক্ষণ এটা ল'বলৈ শিকিবলৈ গৈছিলে পিঠা বনোৱা আৰু কি কি শিকিলে মই অকণমান মাহীয়ে ভিডিঅ' তুলি আনিছিলে মই তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু পিঠা বনাই আনিছিলে খালোঁ আপোনালোককো দেখাম কি পিঠা বনাইছিলেগৈ আৰু কেনেকুৱা পিঠা বনাইছিলে আছে বাৰু দুটামান মই দেখাবলৈ থৈ দিছোঁ এইকেইটা হ'ল পিঠাকেইটা এইকেইটা হ'ল নাৰিকলৰ পিঠা আৰু এইকেইটা বিট দি কেনে মানে বনাইছে কালাৰ কৰিছে এইটো হ'ল গুড়ৰ লাড়ু এইফালে হ'ল নাৰিকলৰ গুড়ৰ লাড়ু নহয় মানে গুড় আৰু নাৰিকলৰ এইটো হ'ল চেনি আৰু নাৰিকল বনাই আনিছিলে সৰহকৈ খালোঁ সকলোৱে সেইকেইটা এনেই আছিলে আৰু মাহী ঘৰলৈ এনেই দেখাবলৈ লৈ যাম বুলি থৈ দিছিলে মই তাকে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখালোঁ এইখিনি হ'ল পিঠাখিনি আৰু এইফালে দেখিছেনে চালি আছে বাইদেউগৰাকীয়ে চাউল আৰু বিট মিক্স কৰি লৈছে কালাৰৰ কাৰণে বিটটো দি দিছে বৰা চাউলৰ সৈতে তিলপিঠা পুৰিব মাহীয়ে ভিডিঅ' কৰি অনাৰ কাৰণে মই অকণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই নগ'লোঁ মাহীয়ে সেই ভিডিঅ' অকণ কৰি আনিছিলে সেইবাবে মই আপোনালোকক দেখাই দিছোঁ আৰু সেইফালে বাইদেউগৰাকীয়ে পেকেটিং কৰি আছে মানে তেওঁৰ কাষ্টমাৰ কাৰণে তেওঁ যিহেতু বিজনেছ কৰে পিঠাৰ আৰু এফালে দেখিছেনে এইখিনি পিঠাখিনি তেওঁ দোকানেও দিয়ে আৰু ভাগে হ'লচেলতো দিয়ে আপোনালোকে যদি দৰকাৰ হয় বিচাৰিব পাৰিব কমেণ্ট কৰি জনাব পাৰিব আৰু যদি দৰকাৰ হয় মই যোগাযোগ কৰি দিব পাৰিম আপোনালোকক বনাবলৈ আহিছো যিয়ে হওক লাগিলে এইটোতে শিকিম লাগিলে এটাই শিকিম গোটেইটো একেই বগাটো সেইটো হোৱাইটত মাৰি দিলে হ'ল আৰু নালাগে তেতিয়া হেৰি কৰিবলৈ একেটাই হ'লে হয় হাতটো আমাৰ আহিলে হ'ল তেতিয়া বাকীখিনি ইমান টেনশ্যন নাথাকে মই 10টা পিঠা দিবলৈ আছে 10টা পিঠা দিবলৈ আছে মই বনাব লাগিব গোটেই বিটটো খুলি হ'লে ইমানখিনি তাৰপৰা এইটো হ'ল একদম লাহে ভাবিছোঁ কোমল চাউল কেইটামান খাওঁ আৰু গাখীৰ আছে তিয়াও এইখিনি হ'ল কোমল চাউল মাহী আনিছিলে কোমল চাউল আৰু এইফালে গৰম পানী কৰি থৈ দিছিলোঁ মই গৰম পানী দি দিওঁ তেতিয়া পটাপট কোমল হ'ব আৰু গৰম পানী দি থৈ দিছোঁ অলপমান দেৰি এনেকৈ থৈ দিওঁ অকণমান থৈ থ'ম তাৰপিছতে খাম আৰু ধুনীয়াকৈ গাখীৰ লগত কোমল চাউল জলপান খাই লওঁ এইফালে মই এইফালে মাহী এইফালে বেটী মানুহ চুটকি মা গোটেইখনে খাই লওঁ আৰু এইফালে এইখিনি খাই লওঁ বিৰাট ভাল পায় শুন মেকআপ কৰি দিছে না মোক একদম খাই থাকোঁ
মানে খাজুৱে হ'বলৈ হ'ল মই খাই লওঁ মাথাটো আছিলোঁ ওলাই আছে লোকৰ মাহীয়েকৰ ইমানেই সুখ দিন শুই শুই বিচনাতে খাব পাইছে বগৰী আনি দিছোঁ বিচনাতে গুটি মিহালি মই পেলাই দিলোঁ ৰ'বা ভাল কৰি দিব লাগিব খাই মেলি আজৰি হ'লোঁ কাপোৰকেইটা পথাৰত আছে লৈ আহোঁগৈ একদম মহি আনিলে আৰু কাপোৰ মই নানিলেও হ'ব তাই কাপোৰ ভৰাই আনিলেগৈ আজি ৰোৱা যে পুলিখিনি অথনি ৰাতিপুৱা ৰোৱাখিনি এইখিনি চাওক এইফালে সেই কিবাটি পদুনা আৰু এইফালে জলকীয়া এইফালে ৰুলোঁ ৰাতিপুৱাই ৰুইছিলোঁ যে দেখাইছিলোঁ এয়া মোক আকৌ ফুলবোৰ চাওক না ফুলেই নাই ফুলবোৰ চব হেৰি হৈ থাকিলে কি বুলি কয় মৰি থাকিলে টাববোৰ পৰি পৰি ওপৰৰ পৰা ভাগে ইফালে টাবত পদুনা একো ফুলৰে নাম নাজানো দেই মই যে এইকেইটা মানে বান্দাৰ ভিতৰত এবাৰ গোটেই ধূলি পৰি শেষ এইটো লগৰ এজনীয়ে দিছিলে সেইদিনাখন সেইদিনাখন বাতি আঠা বটা হৈ থাকিলে যে এখন বাতিও কমপ্লিট কৰিব লাগিব কাপোৰযোৰ আজি চিলালোঁ এইখন এতিয়া বাতিম আৰু এযোৰ চিলাই শেষ কৰিব লাগিব এইফালে দহিবোৰ দেখিছেনে এই বেছি নাই আৰু অকণমান আছে এখন চিলাই মেলি আজৰি এখন এতিয়া দহি বাতিম আৰু এয়া দহি পাতি আছে মোৰ একদম গাটো ভাল লগা নাই কিবা গাটো জ্বৰ লাগি আছে মাতটো ভাগি আছে মাহীবোৰ অকণমান আছে আপুনিয়ে বাতি দিয়কচোন বুলি কৈছিলোঁ আৰু মাহীয়ে বাতি আছে শেষ হ'বলৈ হৈছে আৰু মই অকণমান বাতিলোঁ বাৰু মাহীয়ে বাতি আছে মাহীয়ে কেনেকৈ বাতিছে আপোনালোকক দেখাম বুলি কৈছিলোঁ নহয় আগৰ ভিডিঅ'ত সেইটোতে দেখাওঁ মই বতা ভিডিঅ' বেলেগ ভিডিঅ'ত আছে আপোনালোকে চাই যদি চাব পাৰিব আগতে মই বহুত দিনৰ আগতে ভিডিঅ' এটা ধুনীয়াকৈ আপলোড দিয়া আছে দহি বটা মানে টুপি খুওৱা এতিয়া চাওকচোন বাৰু মাহীয়ে কেনেকৈ বাতিছে এইফালে মই মাহী এইফালে মাহী এইফালে আমাৰ মাইনা শুই আছে চুটকি মাইনা সমনীয়া দিবলৈ এইফালে চাইডে কমাই আৰু মাহীয়ে নতুনকৈ চেনেল এটা খুলিছে ন দীপাঞ্জলি ফুকন আৰু কাপোৰ চিলোৱা ভিডিঅ' দিয়ে আপোনালোকে চাবগৈ দেই সকলো